সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আসলতে আমাৰ মা আৰু দেউতাৰ বিবাহ বাৰ্ষিকী 28 বছৰ অতিক্ৰম কৰিলে। তেওঁলোকে কেতিয়াও নিজৰ এনিভাৰ্চাৰী বা জন্মদিন নাপাতে বা পতা নাই মোৰ মা দেউতাই, আৰু সদায় ব্যস্ত হৈ থাকে। তেওঁলোক নিজৰ কথা নাভাবে, কেৱল ল'ৰা ছোৱালীৰ কথা, পৰিয়ালৰ কথা ভবাতেই তেওঁলোক ব্যস্ত হৈ থাকে। আজিকালি বহুতে পাতে, কিন্তু আমাৰ আগতে পতা নাছিলোঁ, ময়ো ভবা নাছিলোঁ। কিন্তু এইবাৰ ভাবিলোঁ কিবা এটা সৰুকৈ ছাৰপ্ৰাইজ দিওঁ, আৰু এইখিনি দৰকাৰো খুবেই তেওঁলোকৰ বাবে। আৰু আমি যদি ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকক এনেকৈ কেতিয়াবা ছাৰপ্ৰাইজ দিওঁ, তেওঁলোকৰো নিশ্চয় ভাল লাগে। গতিকে ময়ো সেইকাৰণে আজি এটা সৰু আয়োজন কৰিলোঁ, সেইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়াহ'লে। ভালপোৱা কিনো হয় তোমাতে শিকিলো, অভিমান কিনো হয় তোমাতে দেখিলো। মোৰ প্ৰতিটো সপোনো শুন তোমাতে যাচিলো, তোমাৰ খোজতে খোজ থৈ বহু দূৰ আহিলো। লুকুৱা কথাবোৰ আজি হাল ফুলে শুনিবা, হৃদয়ে বিচাৰিছে তোমাক। অনুপল প্ৰতিপল তুমি মোৰে হৈ ৰোৱানা, আদৰে ৰাখিমে যে হাই হাই ঢাকি থলো নজনাকে, তুমিও নেদেখাকে বুকুখনে কঁপি উঠে আবেশৰ আবেগতে, গোপনে বুকুতে আজি খেলা কৰে নজনাকে। সদায় তেওঁলোকৰ সম্পৰ্ক ভালে থাকক, ভালে কুশলে থাকক, তেওঁলোক দীৰ্ঘায়ু হওক, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ভালে ভালে থাকে তেওঁলোক সদায়। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।